ৰ'দ সাংঘাতিক ৰ'দ। আজি ৰ'দে কি কৰিব আৰু একো গম পোৱা নাই। আজি অলপ মাতটো বহি আছে কাৰণ পূৰা চৰ্দি হৈ আছিলে, কাহ হৈ আছিলে। অলপ ভাল পাইছোঁ বাৰু, কিন্তু তথাপি ইমান এটা ভালকৈ ৰিকভাৰী হোৱা নাই। আৰু এতিয়া ৰ'দ দি থাকক, বৰষুণ দি থাকক, যাবই লাগিব এফালে। তো ক'লৈ যাওঁ আজি কিন্তু প্ৰথমে মই কৈ নিদিওঁ, এতিয়া মই গৈ থাকোঁ। ইফালে চাওক সূৰ্যটো একদম কেনেকৈ একদম টংটঙাই ওলাই আছে। একদম মানে যাম কেনেকৈ এতিয়া সেইটোৱে চিন্তা হৈছে। হেলমেট বেগ এটা লৈ লৈছোঁ আৰু বেগত দেখিছোঁ এইফালে এটা একদম পূৰা আইচ হৈ থকা পানী বটল, কাৰণ যিহে গৰম পৰিছে। এটা পানী বটল লগত লৈ ল'ব লাগিব, নহ'লে একদম ডিঙি চিঙি শুকাই যায়, একদম অৱস্থা বেয়া হৈ যায়। বাইকত গৈ থাকোঁতে ক'ৰবাত ৰখি পানী অলপ খাই ল'ব লাগিব। তো এতিয়া গৈ থাকোঁ। ৰ'দ আজি কেনি চাওঁ, ৰ'দ আজি কেনি পাওঁ, খিৰিকী মেলি সন্মুখত এন্ধাৰহে পাওঁ। ডুমডুমা টাউন পায়েই এতিয়া লগৰ এজনৰ গাড়ীত বহি লৈ ডুমডুমা টাউনৰ মাজমজিয়া গান্ধী মূৰ্তিৰ ওচৰলৈ গৈ আছোঁ। তাত অলপ বজাৰ কৰি গৈছে, কিন্তু বজাৰ কৰাৰ আগতে এইবিলাক কি দেখিলোঁ আপোনালোকক মই এবাৰ দেখুৱাই দিব বিচাৰিছোঁ। এইটো চাওক, ৰাস্তাৰ মাজত পচন্দ কাৰ্য খবৰ দিছে তেওঁলোক আহি মিষ্টাৰ বৰাৰ ঘৰ নহয়নে? শুনিছোঁ আপোনাৰ ঘৰত কোনোবা শিশু শ্ৰমিক ৰাখিছে। নাই, সি আমাক সহায় কৰি দিয়ে। আপোনালোক আচ্ছা, ল'ৰাজন ক'ত আছে? ইছ ৰাম, এজন সম্ভাৱ্য পৰিয়ালৰ শিক্ষিত লোকৰ এনেকৈ এজন শিশু শ্ৰমিক ৰাখিব লাগে নে লাগে? আপুনি তাকো নাজানে নেকি? আপোনাৰ একো জ্ঞান নাই। আপোনাৰ ইয়াৰ কাৰণে সেকশন 14 আণ্ডাৰ আৰু শিশু শ্ৰমিকটোক আপুনি অত্যাচাৰ কৰাৰ কাৰণে সেকশন 75 জুবিনাইল জাষ্টিছ এক্টৰ আণ্ডাৰত আপোনাক গ্ৰেপ্তাৰ কৰা হৈছে। হে ভগৱান, এতিয়া মই মান সন্মানৰ কি হ'ব? মান কথা কৈ লাভ নাই, ভুল কৰি মানুহৰ কথা চিন্তা কৰি কি লাভ? কিবা এটা বৰ ছাৰ এইফালে লওকচোন, বিপদটো মিউনিচিপেল কিহৰ মেনেজাৰ কথা সকলোৰে চকুত চশমা, সকলোৰে চকুত ৰঙা, কিন্তু এই আইনটোৰ মাজতে শিক্ষিত সমাজৰ এক আজব প্ৰান্তই সমগ্ৰ অসম কৰি গৈছে। এওঁ শিক্ষিত দম্পতীয়ে তেওঁলোকৰ ঘৰত এটা সৰু কাম কৰা কমি ৰাখি নিৰ্মমভাৱে অত্যাচাৰ কৰাৰ ঘটনাই সমগ্ৰ অসমত তুল পাৰ গৈছে। ইতিমধ্যে ডিগবৈ মহাবিদ্যালয়ৰ শিক্ষকৰ ওচৰলৈ ৰাখি শিশুটোক উদ্ধাৰ কৰিছে। পুলিচে তেওঁলোকৰ কেমেৰাত দেখাবলৈ অনুৰোধ জনাম। ইতিমধ্যে পুলিচে তাক গ্ৰেপ্তাৰ কৰিছে। হয়, চাওক পিছলৈ দেখাওক কেমেৰা কি কৰিছে।
দেখিছে এখন সম্ভ্ৰান্ত পৰিয়ালৰ ঘৰ তাত এখন শিক্ষিত দম্পতীয়ে বহু বছৰৰ পৰা শিশু শ্ৰমিক ৰাখি আহিছিল হয় তাত বহুত অত্যাচাৰ কৰিছিলে সেইকাৰণে পুলিচে গম পায় থানালৈ লৈ গৈছে সিহঁতৰ স্কুল যোৱাৰ বয়সত পিঠিত বেগ লৈ যোৱাৰ সময়ত সিহঁতক কিমান গধুৰ বেগৰ বোজা দিব লগা হৈছে দিছে সিহঁতে মানৱ নে দানৱ সিহঁতৰ মানৱতা বোলা বস্তু নাই নেকি আজি সমাজ শিক্ষিত ভাল পঢ়িছে শুনিছে শিক্ষিত সমাজ ভাল পাইছো কিন্তু মানৱতা আছে মানৱতা নাই সিহঁতে দানৱৰ দৰে আচৰণ কৰিছে এজন শিশু এনেকৈ কৰিব লাগে জানো নাপায় নাপায় বহুত দুখ লাগে বহুত দুখ লাগে কিমান দিন লেখা হৈছিলে লেখা হৈছিলে এওঁলোকৰ এয়া হৈছে পঢ়া শুনাৰ বয়স খেলা ধূলাৰ বয়স এই বয়সত যদি তেওঁলোকক মানুহে নিজৰ ঘৰত ৰাখি কাম কৰে অত্যাচাৰ কৰে সেয়া জানো তেওঁলোকৰ লগত ন্যায় কৰা হ'ব নহয় সেয়া এক অন্যায় তেওঁলোকৰ জীৱন অন্ধকাৰৰ ফালেৰে ঠেলি দিয়া হৈছে আৰু সমাজৰ সচেতন নাগৰিক হিচাপে আমি ইয়াক ৰোধ কৰিব লাগিব ইয়াৰ বিৰোধিতা কৰিব লাগিব সেয়ে আপোনালোক সকলোকে এটা অনুৰোধ আপোনালোকে য'তে এনেকুৱা শিশু শ্ৰমিক দেখিছে বা শুনিছে ততালিকৈ 1098 চাইল্ড হেল্পলাইন নম্বৰত ফোন কৰক আৰু জনাওক আৰু নিজৰ ঘৰলৈ গৈ আছোঁ এইফালে ৰঙাজান হৈ আজি এইফালে বাইপাছ হৈ ঘৰলৈ যাব লাগিব গৈ আছোঁ আৰু ৰাস্তাটো কেনেকুৱা আজি মুকলি পাইছোঁ খুব ভাল লাগিছে এতিয়া ৰ'দটো অলপ পাতলা হৈছে আৰু গৈ থাকোঁ এতিয়া মই গৈ আছোঁ ঘৰলৈ আৰু আজি ভিডিঅ'টোৰ মাজভাগতে মই ডুমডুমা টাউনৰ মাজত যি এক মাৰপিটৰ ভিডিঅ' আপোনালোকক আগবঢ়ালোঁ এই ভিডিঅ'টো আচলতে প্ৰকৃত নহয় এইখন হৈছে আচলতে এখন বাটৰ নাটহে আৰু ইতিমধ্যে আপোনালোকে হয়তো ভিডিঅ'টো চাই গম পাইছেই নাটখনৰ মুখ্য বিষয়টোৱে আছিল শিশু শ্ৰমিক বন্ধ কৰা আৰু এই নাটখনত যিসকল ছাত্ৰ ছাত্ৰীয়ে অভিনয় কৰিছে সঁচাকৈয়ে তেওঁলোকে নিজৰ চৰিত্ৰসমূহ খুব ধুনীয়াকৈ ৰূপায়ণ কৰিছে আৰু এই নাটখনৰ জৰিয়তে তেওঁলোকে যি সমাজলৈ এক সজাগতামূলক বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছে সঁচাকৈয়ে তেওঁলোকে এই ক্ষেত্ৰত সফল হৈছে বুলি মই ভাবোঁ আৰু আমি সাধাৰণ ৰাইজেও বহু কথা জনা উচিত যে আমিও শিশু শ্ৰমিক বন্ধ কৰিব লাগে কাৰণ শিশুসকলে নিজৰ পঢ়া সময়ত আমি সঁচাকৈ তেওঁলোকক পঢ়িব দিব লাগিব খেলা সময়ত ভালকৈ খেলিব দিব লাগিব আৰু ভাল খাদ্যৰো যোগান ধৰিব লাগিব সেইকাৰণে সকলোৱে ব'লক আমি একেলগে কওঁ ষ্টপ চাইল্ড লেবাৰ